তো গাইজ এখন হৈছে আমাৰ ভণ্টি দৃষ্টিপ্ৰিয়া গগৈ নৰ্থ ইষ্ট এৱাৰ্ডৰ চাৰ্টিফিকেট। তো এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ মই আছোঁ বৰ্তমান ডিব্ৰুগড়ৰ লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য সভা ভৱনত। আৰু এই ঠাইডোখৰ হৈছে ডিব্ৰুগড় চৌকি টেংকি ফিল্ডৰ ওচৰতে। আৰু আমি মানুহ আহিছোঁ 4জন, মানে পেহাই গাড়ী চলাই আহিছে। আৰু এয়া আমাৰ পেহী আৰু এইজনী ভণ্টি দৃষ্টিপ্ৰিয়া। তো গাইজ এতিয়া বলক আমি ভিতৰলৈ সোমাই যাওঁ। মানে আমাক 7টা বজাতে মাতিছিলে গধূলি, আৰু এতিয়ালৈকে মানে আৰম্ভ হোৱা নাই। এতিয়া মানে আৰম্ভ হ'ব হৈছে আৰু লাহে লাহে, আৰু টাইমো হৈ গৈছে বহুত, 9:31 হ'ল এতিয়া। 7টা বজাতে আহিলোঁ আমি। আৰু এইফালে পেহী আৰু ভণ্টি বহি আছে। আৰু এতিয়া গাইজ কিডছৰ হৈ আছে, আৰু এই কণমানিজনীৰ কাৰণে আপোনালোকে সকলোৱে লাইক এটা কৰি দিব। আৰু এতিয়া হৈছে মিছখিনি হৈছে, মানে ডাঙৰখিনি। আৰু ইয়াত প্ৰত্যেকেই নিজৰ নিজৰ ট্ৰেডিশ্যনেল সাজপাৰ পৰিধান কৰি আহিছে। তো এয়া কিডছ বিৰ হৈছে আমাৰ ভণ্টি দৃষ্টিপ্ৰিয়া গগৈ। আৰু গাইজ আজিলৈ ভিডিঅ'টো ইমানেই। মই মানে ভণ্টিৰ লগত আহিছিলোঁ ডিব্ৰুগড়লৈ, তাইৰ লগত, আৰু মই ভাবিলোঁ সৰুকৈ ব্লগ এটা বনাওঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব। আৰু ভণ্টি সৰুকৈ ইউটিউব চেনেল এটা আছে, আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব। মই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তো আজিলৈ বাই বাই, নেক্সট ব্লগত লগ পাইছোঁ সকলোকে।